তোমাৰ তপস্যাত মই সন্তুষ্ট হৈছোঁ। তোমাক মই দৃষ্টিশক্তি প্ৰদান কৰিম। আপুনি মোক দৃষ্টিশক্তি প্ৰদান কৰিব। সঁচাকৈ মই জগতৰ শোভা সৌন্দৰ্য চাবলৈ পাম। মই দিগ্বিজয় কৰিব পাৰিম। প্ৰভু বিলম্ব নকৰি মোক দৃষ্টিদান কৰক। কোৱা ধৃতৰাষ্ট্ৰ, তোমাক কিমান সময়ৰ বাবে দৃষ্টিশক্তিৰ প্ৰয়োজন? 4 মাহৰ কাৰণে প্ৰভু। মাত্ৰ 4 মাহৰ কাৰণে? হয় প্ৰভু, অকাৰণ বিলম্ব নকৰি দৃষ্টিদান কৰক। এই অন্ধকাৰৰ বন্ধনৰ পৰা মোক মুক্ত কৰক প্ৰভু। তথাস্তু। জগতবাসী ধৃতৰাষ্ট্ৰ জন্মান্ধ নহয়। এতিয়া মই দিগ্বিজয় কৰিব পাৰিম। পিতা, পিতা,